Hi girls, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। আজি মই ভিডিঅ'টোত দেখুৱাম যে কেনেকৈ ফলছ লেচেছ এপ্লাই কৰিব লাগে। বহুত ছোৱালী আছে যিসকলে এতিয়ালৈকে ফলছ লেচেছ এপ্লাই কৰিব নাজানে, তেওঁলোকৰ বিশেষকৈ বিগিনাৰ সকল তেওঁলোকৰ বহুত প্ৰবলেম হয় কেনেকৈ গ্লু এপ্লাই কৰিব লাগে, কেনেকৈ ফলছ হোল্ড কৰিব লাগে, কেনেকৈ প্লেচ কৰিব লাগে। সো আজি ভিডিঅ'টোত মই সেইবিলাক দেখুৱাম। এনেকুৱা বহুত ষ্টেপ আছে যিবোৰ তেওঁলোক নাজানে, যাৰ ফলত তেওঁলোকে ভালকৈ ফলছ আইলেছেছ এপ্লাই কৰিব নোৱাৰে। সো আজি ভিডিঅ'টো মই আপোনালোকক দেখুৱাম। সো যাৰ ইণ্টাৰেষ্ট আছে ফেক আইলেছেছ লগাব আৰু কেনেদৰে লগাব পাৰি, তেন্তে এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কেনেদৰে ফেক আইলেছেছ লগায় আৰু দেখাত ফেকো নালাগে। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কি লাগিব ফলছ আইলেছেছ লগাব? সো ফাৰ্ষ্ট আমাক লাগিব আইলেছেছ। অবভিয়াছলি ফেক আইলেছ লাগিবই আমাক। সো এইটো আপোনালোকে এনেকুৱা ধৰণৰ আইলেছেছ আপোনালোকে ইজিলি অনলাইন লোকেল ষ্ট'ৰত যিকোনো ঠাইত আপোনালোকে এনেকুৱা ধৰণৰ আইলেছ পাব। আপোনালোকে যদি লোকেল ষ্ট'ৰৰ পৰা কিনি আনে তাৰ লগত এটা গ্লু ফ্ৰী দিয়ে, কিন্তু সেই গ্লুটো মই একদমেই ছাজেষ্ট নকৰিম কাৰণ সেই গ্লুটো ষ্টিকো নহয় আৰু ইফেক্ট হ'ব পাৰে। সো আপোনালোকে তাৰ কাৰণে এনেকুৱা ধৰণৰ এটা গ্লু অনলাইনৰ পৰা অৰ্ডাৰ কৰিব পাৰে। আপোনালোকে অনলাইন লোকেল ষ্ট'ৰত যিকোনো ঠাইত এনেকুৱা গ্লু আপোনালোকে পাব পাৰে, বহুত ভাল হয়, ষ্টিকো হয় বহুত। সো আপোনালোকে এনেকুৱা ধৰণৰ এটা কিনি ল'ব পাৰে। প্ৰাইচটোও বহুত বেছি নহয়, 100ত পাই যাব আপোনালোকে। সো এক্সট্ৰাকৈ এনেকুৱা এটা কিনি ল'ব, এইটো বহুত ভাল হয়। তাৰপিছত আমাক লাগিব এখন এনেকুৱা আইব্ৰ' প্লাগাৰ। আমি আইলেছটো হোল্ড কৰিবলৈ এইটো লাগিব আমাক। সো আৰু এনেকুৱা আইলেছ হোল্ড কৰিব পৰা এটা এপ্লিকেটৰ পোৱা যায় অনলাইনত। সো সেইটো মোৰ লগত নাই, সো মই এইটোৱে দেখুৱাম আপোনাক। নেক্সট আমাক লাগিব এনেকুৱা এটা আইলেছ কাৰ্লাৰ। এইটো আমাক লাগিব আইলেছ দুটা কাৰ্ল কৰিবলৈ, যাতে আমাৰ অৰিজিনেল আইলেছ আৰু ফেক আইলেছ দুটা মিক্স হৈ যায়। সো সেইকাৰণে আমাক আইলেছ কাৰ্লাৰ লাগিব। আৰু লাষ্ট আমাক লাগিব এখন চিজাৰ্ছ, এখন কেঁচি লাগিব। যেতিয়া আপুনি ফলছ আইলেছ ল'ব দেখিব যে ছাইডত বেঞ্চ থাকে যিটো বহুত লম্বা থাকে। সো আমি সেইটো কাট কৰি দিম চিজাৰ্ছৰ হেল্প লৈ। মই মোৰ ফেক লেছৰ আউটাৰ ছাইডত কাট কৰি দিম, কাৰণ ফেক লেছৰ আমাৰ অৰিজিনেল লেছতকৈ অলপ ডাঙৰ থাকে, অভাৰ চাইজ থাকে। সো সেইকাৰণে আমি কাট কৰি দিম যাতে অৰিজিনেল লেছৰ লগত মিলি যায়। কাট কৰাৰ পিছত আইলেছৰ দুয়োফালে ধৰি এনেদৰে টুইষ্ট কৰিম যাতে তাৰ শ্বেপ দুটা ৰাউণ্ড হৈ যায় আৰু ইজিলি এপ্লাই হৈ যায়। তাৰপিছত আইলেছত গ্লু এপ্লাই কৰিব লাগিব। এনেদৰে আঙুলি দি ধৰি অকল বেঞ্চত এপ্লাই কৰিব, বেছি এমাউণ্টছ নিদিব আৰু এণ্ডছ দুটাত অলপ বেছিকৈ দিব যাতে ভালকৈ ষ্টিক হৈ যায় আইলেছত। গ্লু এপ্লাই কৰাৰ পিছত অৰিজিনেল আইলেছ কাৰ্ল কৰি ল'ব। যদি কাৰোবাৰ আইলেছ কাৰ্লাৰটো নাই তেন্তে স্কিপ কৰিব পাৰে এই ষ্টেপটো। গ্লু লগোৱাৰ পাছত 10 to 20 ছেকেণ্ডলৈ ড্ৰাই কৰিব লাগিব যাতে ষ্টিকি হৈ যায়, তেন্তে ইজিলি লাগি যাব। তাৰপিছত আইব্ৰ' প্লাগাৰটো লৈ আইলেছটো হোল্ড কৰি আইজৰ মিড পইণ্টত প্লেচ কৰিব। তাৰপিছত আউটাৰ কৰ্নাৰ ছেট কৰিব, তাৰপিছত ইনাৰ কৰ্নাৰ ছেট কৰিব। এণ্ড মেক চিয়'ৰ যেতিয়াই আইলেছ এপ্লাই কৰিব ইনাৰ কৰ্নাৰ গেপ থাকিব লাগিব। একদম ওচৰৰ ইনাৰ কৰ্নাৰ পৰা নলগাব, তেন্তে আইলেছ ষ্টিক নহ'ব, কাৰণ আমাৰ ইনাৰ কৰ্নাৰ ৱাটাৰী হয়। সো ছেইম প্ৰচেছত মই দুটা আইলেছ এপ্লাই কৰি ল'লোঁ। তাৰপিছত ব্লেক আইলাইনাৰ এপ্লাই কৰিম আইলেছ বেঞ্চ আৰু হোৱাইট গ্লু হাইড কৰিবলৈ। তাৰপিছত মাস্কাৰা এপ্লাই কৰিব দুটা লেছত, যাতে আমাৰ নেচাৰেল লেছ আৰু ফলছ লেছৰ লগত মিক্স হৈ যায় আৰু দেখাত ফেক নালাগে। সো গাৰ্লছ, আই হোপ আপোনালোকক আজিৰ টিউটৰিয়েলটো ভাল লাগিল। সো যি মই টিপছ এণ্ড ট্ৰিক্স আপোনালোকক কোৱাৰ লগতে দেখালোঁ, তেনেকৈ যদি আপোনালোকে ফ'ল' কৰে তেন্তে চিয়'ৰ আপোনালোকে ফলছ লেচেছ লগাব পাৰিব। মেবি ফাৰ্ষ্ট টাইম অলপ প্ৰব্লেম হ'ব পাৰে, কিন্তু প্ৰেক্টিছ কৰিলে আপোনালোকে মেক চিয়'ৰ আপোনালোকে পাই যাব। সো গাৰ্লছ, আই হোপ আপোনালোকৰ কাৰণে আজিৰ ভিডিঅ'টো হেল্পফুল হৈছে। যদি হৈছে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মেক চিয়'ৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰব্লেম হয় কমেণ্ট বক্সত জনাব। মই যিমান পাৰোঁ আপোনালোকক ছল্ভ কৰিবলৈ চেষ্টা কৰিম। আৰু গ্লু আৰু আইলেছৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে যদি কিনিব খোজে তেন্তে কিনিব পাৰে তাৰ পৰা। সো আজিৰ কাৰণে ইমানেই। টিল দেন, টেক কেয়াৰ, বাই বাই।